এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। বহুত দিন বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। আজি আৰু এটা ভিডিঅ' কৰিব যাব ওলাইছোঁ। আমাৰ নলবাৰীৰে চানকুচি নামৰ এডোখৰ ঠাইত এটা প্ৰগ্ৰেম হৈ আছে। তাত আপোনালোক যাই দেখুৱাই আছোঁ কি হয়। আগলৈ ভিডিঅ'টো চাই থাকক। গাইছ এয়া চাওক কি ধুনীয়া পৰিৱেশ। এতিয়া মানুহে ইয়াত ভুই ৰুব। চাওক কিমান ধুনীয়া ভিউ আহিছে। আমাৰ নলবাৰীত থকা পলিটেকনিক কলেজ চাওক, ইয়াত বহু দূৰৰ পৰা ল'ৰা ছোৱালী ইয়াত পঢ়ে। এইখনে আমাৰ নলবাৰীত থকা পলিটেকনিক কলেজ। এতিয়া আমি এই পুখুৰীটো আহি পালোঁ। মৰা পুখুৰী বুলি কয় এইটো। আপোনালোকক গোটেইখিনি দেখুৱাই চাই থাকক। এই বৰশী বোৱাত যোনে অংশগ্ৰহণ কৰিব বিচাৰে ইয়াত 4,000 টকা লোৱা হয়। আৰু এই 4,000 টকাটো দিয়াৰ পিছত এটা কুপন দিয়া হয়। এই কুপনটোৰে ইয়াত এসপ্তাহ বৰশী বাব পাৰে আৰু যিখিনি মাছ পায় সেইখিনি ঘৰত নিব পাৰে। আৰু মই গম পোৱা মতে ইয়াত প্ৰায় 33খন চাং আছে। ইয়াত প্ৰায় গোটেইবোৰ ফিল আপ হৈছে। ইয়াত বাকী ৰোৱা নাই এখনো। এয়া চাওক কি ধুনীয়া পৰিৱেশ। বহুত ডাঙৰ পুখুৰী এইটো। চাওক সেইজন মানুহে কিবা এটা মাছ পাইছে, সৰু মাছ। চাওক মানে এনেকৈ যোনে যিমান পাৰে মাছ উঠাব সিমানেই লাভ হয় মানে। এয়া চাওক সেইজন মানুহে আৰু এটা মাছ পালে। চাওক এইটো আৰি মাছ। বেছি ডাঙৰ নহয়, তথাপিও 1 কিলোমান হ'ব প্ৰায়। এতিয়া আমি গোটেই পুখুৰীটোৰ এক ৰাউণ্ড ঘূৰিম পাৰে পাৰে। আপোনালোকক দেখুৱাই আছোঁ চাওক। এইটো প্ৰগ্ৰেম আমাৰ নলবাৰী টাউনৰ ওচৰতে হয়। আৰু যদি এনেকুৱা ক'ৰবাত হয় কমেণ্ট কৰি জনাব। এয়া চাওক এইখিনি বগা বগা দেখিছে, এইখিনি হ'ল টোপ। আমি টোপ বুলি কওঁ মানে যিটোৰে মাছটো আহে, যিটো খাবলৈ মাছটো আহে সেইটো। এতিয়া আহিল বৰষুণ, আমি দোকানত সোমালোঁ। এতিয়া আৰু বেলেগ এটা জেগাত যাই আছোঁ। আপোনালোক দেখুৱাই চাই থাকক। এয়া চাওক আমি এটা ধুনীয়া মন্দিৰ পালোঁ। চাওক শ্ৰী শ্ৰী বাসন্তী দেৱী তৰণ বৰাজৰা। প্ৰায় মৰা পুখুৰীটোৰ একদম প্ৰায় ওচৰতে। চাওক কিমান ধুনীয়া মন্দিৰ, ইমান ডাঙৰ। এই মন্দিৰটোৰ কাষতে আছে এটা প্ৰকল্প, সাংস্কৃতিক প্ৰকল্প বৰাজৰা। বহুত ডাঙৰ এই প্ৰকল্পটো। চাওক এয়া আছে এখন পাৰ্ক, একদম সৰু পাৰ্ক এখন। ইয়াৰ ভিতৰত আপোনালোকক সোমাই মই দেখুৱাই আছোঁ। এয়া চাওক পাৰ্কখনৰ ভিতৰৰ পৰিৱেশ। পাৰ্কখন বোধহয় নতুনকৈ হৈছে, সেইবাবে গোটেইখিনি কৰা নাই, লাহে লাহে কৰি আছে কামবিলাক। চাওক এইটো মাজত পুখুৰী সৰু। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰ্কখন। এয়া চাওক সেইটো মাছ মই জুম কৰি দেখুৱাই দিছোঁ। চাওক এইটো মাছ এই পুখুৰীটোত। বন্ধুসকল এইটোৱে আছিল এটা আজি সৰু ভিডিঅ'। বহুদিন ভিডিঅ' দিব পৰা নাই, সেইবাবে আজি এটা ভিডিঅ' দিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই বাই।